নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক আছামিজ GK and Puzzle চেনেলৰ এটা নতুন ভিডিঅ'লৈ গতিকে এখন মানুহ পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ কাৰণে প্ৰথম প্ৰশ্নটো হ'ল পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপটোৰ নাম কি অপচন এ শিৱসাগৰ অপচন বি যোৰহাট অপচন চি মাজুলী আৰু অপচন ডি হাজো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন চি দ্বিতীয় প্ৰশ্নটো হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফলবিধৰ নাম কি অপচন এ অমিতা অপচন বি কঁঠাল অপচন চি আপেল অপচন ডি নাচপতি বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কঁঠাল আপোনালোকে বাৰু শুদ্ধ উত্তৰটো জানিছিলেনে যদিহে জানিছিলে তেনেহ'লে কমেণ্ট কৰি জনাই দিয়ক যে আপুনি পাৰিছে তৃতীয় প্ৰশ্নটো হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ দেশখন হ'ল অপচন এ আমেৰিকা অপচন বি ৰাছিয়া অপচন চি চীন আৰু অপচন ডি ভাৰত শুদ্ধ উত্তৰটো হ'ল অপচন বি ৰাছিয়া চতুৰ্থ প্ৰশ্নটো হ'ল কোনটো জন্তুৱে থিয় হৈ টোপনি যায় অপচন এ গৰু অপচন বি হৰিণ অপচন চি জিৰাফ আৰু অপচন ডি ঘোঁৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি ঘোঁৰা ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল অসমৰ কোনখন চহৰত বিখ্যাত কামাখ্যা মন্দিৰ আছে অপচন এ গুৱাহাটী অপচন বি ডিব্ৰুগড় অপচন চি তেজপুৰ আৰু অপচন ডি শিলচৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন এ গুৱাহাটী 6 নম্বৰ প্ৰশ্নটো হ'ল কোনখন ঠাইক ভাৰতৰ চাহ চহৰ বুলি জনা যায় অপচন এ যোৰহাট অপচন বি ডিব্ৰুগড় অপচন চি তেজপুৰ আৰু অপচন ডি শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন এ যোৰহাট ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল অপচন এ ৰুদ্ৰসিংহ অপচন বি চুকাফা অপচন চি নৰনাৰায়ণ আৰু অপচন ডি পুৰন্দৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি চুকাফা অসমত 600 বছৰ ৰাজত্ব কৰিছিল মানসকলে ব্ৰিটিছসকলে চুতীয়াসকলে আৰু আহোমসকলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি আহোমসকলে অসমৰ উত্তৰ দিশে সীমাত লাগি থকা এখন বিদেশী ৰাষ্ট্ৰ হ'ল অপচন এ ভূটান অপচন বি চীন অপচন চি বাংলাদেশ আৰু অপচন ডি ম্যানমাৰ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভূটান কাবাডী খেলৰ উৎপত্তি ক'ত হৈছিল অপচন এ ইংলেণ্ডত অপচন বি চীনত অপচন চি ব্ৰাজিলত আৰু অপচন ডি ভাৰতত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি ভাৰত বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব ধন্যবাদ